নমস্কাৰ ড্ৰিম এছাই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলোৱে আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। গতিকে আপোনালোকৰ প্ৰস্তুতিৰ সুবিধা হোৱাকৈ আজি এখন নতুন মডেল কুৱেশ্যন পেপাৰ আপোনালোকলৈ লৈ আহিছোঁ। গতিকে এইখন ২৭ নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি কোনোবাই আগৰ মডেল কুৱেশ্যন পেপাৰ ভিডিঅ'সমূহ চোৱা নাই, আমাৰ চেনেলটোত গৈ এবাৰ চাই ল'ব। গতিকে আজি মডেল কুৱেশ্যন পেপাৰখনত মুঠ 50টা কুৱেশ্যন থাকিব আৰু 50টা কুৱেশ্যনৰ ভিতৰত আমি এটা 5 মাৰ্ক ধৰি দিছোঁ আৰু 5 মাৰ্ক হৈছে 35 আৰু এক্সিলেণ্ট মাৰ্ক হৈছে 40। গতিকে সকলোৱে 40 নম্বৰ ওপৰত শুদ্ধ কৰিবলৈ চেষ্টা কৰিব আৰু যিসকলে 35 নম্বৰ ওপৰত শুদ্ধ কৰিব নোৱাৰে তেওঁলোকে আৰু অধ্যয়ন কৰিব লাগিব। গতিকে সকলোৱে আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই থাকক। গতিকে আজি মডেল কুৱেশ্যন পেপাৰখনত আপোনালোকে কিমান নম্বৰ পায় কমেণ্টত জনাব আৰু সকলোৱে কমেণ্টত এবাৰ চাবলৈ চেষ্টা কৰিব আপোনালোকৰ সতীৰ্থসকলে কিমান নম্বৰ পাইছে। তেওঁলোকৰ নম্বৰৰ লগত আপোনালোকৰ নিজৰ নম্বৰটো কম্পেয়াৰ কৰি চাব তেওঁলোকতকৈ কিমান নম্বৰ পাৰিছে বা কিমান নম্বৰ নাই পৰা। গতিকে সকলোৱে কমেণ্টত চাবলৈ চেষ্টা কৰিব আৰু কমেণ্ট কৰিবলৈ চেষ্টা কৰিব যে আপোনালোকে কিমান নম্বৰ পাইছে। আৰু এইখিনিতে আপোনালোকক জনাইছোঁ যে আমি এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। যিহেতু আজি 1 এপ্ৰিল, গতিকে 5 এপ্ৰিল তাৰিখে এই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব। 5 এপ্ৰিলৰ সন্ধিয়া 7 বজাত এই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব। গতিকে সকলোৱে এই কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু নিজকে আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে আপোনালোকে আগন্তুক পৰীক্ষাসমূহৰ বাবে কিমান অধ্যয়ন কৰিছে। আৰু কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব। সেই লিংকটোত ক্লিক কৰি আপোনালোকে 10 টকা পে'মেণ্ট কৰি তাৰপিছত আপোনালোকে এটা নিৰ্দিষ্ট টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব। গতিকে সকলোৱে কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু শীৰ্ষ 3জনক পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। আৰু বাকীবোৰ তথ্য আপোনালোকে গ্ৰুপটোত জানিব পাৰিব। গতিকে সকলোৱে সোনকালে কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। গতিকে ব'লক আজি মডেল কুৱেশ্যন পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন আলোচনা কৰোঁ। গতিকে আজি মডেল কুৱেশ্যন পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন হৈছে, তলৰ কোনটো বংশই মৌৰ্য বংশৰ উত্তৰাধিকাৰী হৈছিল? গতিকে অপশ্যন 4টা দিয়া আছে আৰু এই 4টা অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুংগ বংশ। মৌৰ্যৰ বংশৰ পিছৰ বংশটোৰ নাম হৈছে শুংগ বংশ। কুৱেশ্যন নাম্বাৰ 2, ঋগ্বেদক কেইটা মণ্ডলত বিভক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 10টা মণ্ডলত। ঋগ্বেদক 10টা মণ্ডলত বিভক্ত কৰা হৈছে। কুৱেশ্যন নাম্বাৰ 3, ডাইনামাইট কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আলফ্ৰেড নোবেল। ডাইনামাইট আলফ্ৰেড নোবেলে উদ্ভাৱন কৰিছিল। কুৱেশ্যন নাম্বাৰ 4, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আৰু যিসকলে পাৰে কমেণ্টত জনাব যে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 5, অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা কোনখন? গতিকে 4টা অপশ্যন দিয়া আছে আৰু এই 4টা অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ডিমা হাছাও। অসমৰ সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলাখন হৈছে ডিমা হাছাও। কুৱেশ্যন নাম্বাৰ 6, বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজত কোনখন নদী বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নৰ্মদা নদী। বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজত নৰ্মদা নদীখন বৈ গৈছে। কুৱেশ্যন নাম্বাৰ 7, 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নাম্বাৰ 8, তলৰ কোনটো বাদ্যযন্ত্ৰ ভাৰতত আটাইতকৈ প্ৰাচীন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বীণা। কুৱেশ্যন নাম্বাৰ 9, কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ
লেণ্ড অফ ৰাইজিং ছান বুলিও জনা যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জাপান। লেণ্ড অফ ৰাইজিং ছান বুলি জাপান দেশক কোৱা হয়। কুৱেশ্যন নাম্বাৰ 10। পৃথিৱীত কাৰ্বনৰ আনুমানিক শতাংশ কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 0.025%। পৃথিৱীত কাৰ্বনৰ আনুমানিক শতাংশ হৈছে 0.025%। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পদ্মবিভূষণ বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিশ্বনাথ আনন্দ। পদ্মবিভূষণ বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ হৈছে বিশ্বনাথ আনন্দ। কুৱেশ্যন নাম্বাৰ 12। কোনখন বৈদিক গ্ৰন্থত বৰ্ণ শব্দটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰা পোৱা যায়? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ ঋগ্বেদ। কুৱেশ্যন নাম্বাৰ 13। কোনখন দলঙে অসমৰ ডিব্ৰুগড়ক অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ সংযোগ কৰিছে? গতিকে 4টা অপশ্যন দিয়া আছে আৰু এই 4টা অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বগীবিল দলং। বগীবিল দলঙে অসমৰ ডিব্ৰুগড়ক অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ সংযোগ কৰিছে। কুৱেশ্যন নাম্বাৰ 14। কোনখন ৰাজ্যত দফলা আৰু চিংফু জনজাতি লোকসকল পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত দফলা আৰু চিংফু জনজাতিৰ লোকসকল পোৱা যায়। কুৱেশ্যন নাম্বাৰ 15। কোন চনত মুছলিম লীগ গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল। কুৱেশ্যন নাম্বাৰ 16। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নাম্বাৰ 17। ৰাষ্ট্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি ডেৰাডুন। ৰাষ্ট্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান ডেৰাডুনত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 18। সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক কি নাম দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কলাগুৰু। সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক কলাগুৰু নাম দিছিল। কুৱেশ্যন নাম্বাৰ 19। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা শান্তি নিকেতন কোনখন ৰাজ্যত অৱস্থিত? কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৱেষ্ট বেংগল। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা শান্তি নিকেতন পশ্চিমবংগত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 20। কোনখন বনাঞ্চল যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰিছে? গতিকে 4টা অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মলাই ফৰেষ্ট। যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰা বনাঞ্চলখনৰ নাম হৈছে মলাই বনাঞ্চল। কুৱেশ্যন নাম্বাৰ 21। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। কুৱেশ্যন নাম্বাৰ 22। কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজেৰে সন্মানিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1931 চনত। 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল। কুৱেশ্যন নাম্বাৰ 23।
2011 চনৰ লোকপিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 398 পাৰ স্কোৱাৰ কিলোমিটাৰ। কুৱেশ্যন নাম্বাৰ 24। অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এত আছে শিৱসাগৰ, বিত আছে তেজপুৰ, চিত আছে গোৱালপাৰা আৰু ডিত আছে বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱালপাৰা। অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন গোৱালপাৰা জিলাত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নাম্বাৰ 25। ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পিয়লি ফুকন। ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে পিয়লি ফুকন। কুৱেশ্যন নাম্বাৰ 26। ৰঘুবংশ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কালিদাস। ৰঘুবংশ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে কালিদাস। কুৱেশ্যন নাম্বাৰ 27। ডেনমাৰ্কৰ মুদ্ৰাৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ ক্ৰোন। সকলোৱে মনত ৰাখিব, ডেনমাৰ্কৰ মুদ্ৰাৰ নাম হৈছে ক্ৰোন। কুৱেশ্যন নাম্বাৰ 28। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এত আছে মৰীচিকা, বিত আছে আজলি নবৌ, চিত আছে নয়নমণি আৰু ডিত আছে অগ্নিস্নান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নয়নমণি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে নয়নমণি আৰু পৰিচালক আছিল সুপ্ৰভা দেৱী। কুৱেশ্যন নাম্বাৰ 29। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ক'ত নেচিফু টাৰ্নেল উদ্বোধন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশত। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত নেচিফু টাৰ্নেল উদ্বোধন কৰে। যদি আপোনালোকক এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন প্ৰয়োজন, তেনেহ'লে আপোনালোকে আমাৰ ই বুকখন ল'ব পাৰে। আমাৰ ই বুকখনত আপোনালোকে 2023 চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈ সকলো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন সম্পূৰ্ণ অসমীয়া মাধ্যমত লাভ কৰিব। গতিকে কোনোবাই যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন ল'ব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। কুৱেশ্যন নাম্বাৰ 30। তুনি নদী কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাজুলী জিলাত। তুনি নদী মাজুলী জিলাত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 31। শৰাইঘাটৰ যুদ্ধত মোগলক কোনে নেতৃত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাম সিংহই। শৰাইঘাটৰ যুদ্ধত মোগলক নেতৃত্ব দিছিল ৰাম সিংহই। কুৱেশ্যন নাম্বাৰ 32। এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা ন্যূনতম বয়স কিমান? আপোনালোকে প্ৰশ্নটো পুনৰবাৰ পঢ়ি চাব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 35 বছৰ। এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা ন্যূনতম বয়স হৈছে 35 বছৰ। কুৱেশ্যন নাম্বাৰ 33। বিখ্যাত কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকতাত ৰচিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ধৰ্মপাল। কুৱেশ্যন নাম্বাৰ 34। গুগলৰ বৰ্তমানৰ CEO কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সুন্দৰ পিচাই। গুগলৰ বৰ্তমানৰ CEO হৈছে সুন্দৰ পিচাই। আৰু CEOৰ ফুল ফৰ্মটো কি হয়, যিসকলে পাৰে কমেণ্টত জনাব। কুৱেশ্যন নাম্বাৰ 35। ভগত সিঙক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1931 চনৰ 23 মাৰ্চ তাৰিখে।
কুৱেশ্যন নাম্বাৰ 36 অসমীয়া উপন্যাস মাকামৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰীতা চৌধুৰী মাকামৰ লেখক হৈছে ৰীতা চৌধুৰী কুৱেশ্যন নাম্বাৰ 37 কোনখন ৰাজ্যত খাজুৰাহো অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মধ্য প্ৰদেশত কুৱেশ্যন নাম্বাৰ 38 কোন বছৰত নীল আৰ্মষ্ট্ৰং প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1969 চনত কুৱেশ্যন নাম্বাৰ 39 ট্ৰেকমা কোনটো অংগৰ ৰোগ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চকু ট্ৰেকমা হৈছে চকুৰ এটা ৰোগ কুৱেশ্যন নাম্বাৰ 40 এঞ্জেল জলপ্ৰপাত কোনখন দেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভেনিজুৱেলা এঞ্জেল জলপ্ৰপাত ভেনিজুৱেলাত অৱস্থিত কুৱেশ্যন নাম্বাৰ 41 গছৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ক্ল'ৰ'ফিল গতিকে গছৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ হৈছে ক্ল'ৰ'ফিল কুৱেশ্যন নাম্বাৰ 42 নামদাঙৰ শিলৰ সাঁকো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে NH 37 গতিকে নামদাঙৰ শিলৰ সাঁকো নেশ্যনেল হাইৱে নং 37ত অৱস্থিত কুৱেশ্যন নাম্বাৰ 43 কামাখ্যা মন্দিৰ নৰনাৰায়ণে কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1565 চনত কামাখ্যা মন্দিৰ নৰনাৰায়ণে 1565 চনত পুনৰ নিৰ্মাণ কৰিছিল গতিকে প্ৰশ্নটো কেতিয়াবা এনেধৰণৰ আহে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল তেতিয়া ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণ কুৱেশ্যন নাম্বাৰ 44 কাৰেঙৰ লিগিৰি কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নাম্বাৰ 45 গোহাঁই কমল আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নৰনাৰায়ণ গোহাঁই কমল আলি নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ কাৰ দৰবাৰত আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ দুৰ্লভ নাৰায়ণৰ দৰবাৰত আছিল কুৱেশ্যন নাম্বাৰ 47 অসমে বাংলাদেশৰ লগত কিমান কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে গতিকে 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 262.03 কিলোমিটাৰ অসমে বাংলাদেশৰ লগত 262.03 কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে কুৱেশ্যন নাম্বাৰ 48 ইউৰোপৰ সৰ্বোচ্চ শৃংগটো কি ইয়াৰ উত্তৰ হৈছে অপশ্যন বি মাউণ্ট এলব্ৰাছ ইউৰোপৰ সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট এলব্ৰাছ কুৱেশ্যন নাম্বাৰ 49 ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত অপশ্যন এত আছে হকী বিত আছে টেবুল টেনিছ চিত আছে লন টেনিছ আৰু ডিত আছে বেডমিণ্টন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লন টেনিছ ডেভিছ কাপ লন টেনিছ খেলৰ লগত জড়িত গতিকে আজি কুৱেশ্যন পেপাৰখনৰ একেবাৰে শেষৰ 50 নম্বৰ কুৱেশ্যনটো হৈছে কোন আহোম ৰজাই পোনপ্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰে গতিকে এই 4টা অপশ্যনৰ পৰা কোনটো শুদ্ধ উত্তৰ সকলোৱে কমেণ্টত জনাব আৰু সকলোৱে কিমান নম্বৰ পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব
আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি 5 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰিব আৰু লিংকটোত ক্লিক কৰি আপোনালোকে প্ৰথমে 10 টকা পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পাছত আপোনালোকে এটা টেলিগ্ৰাম গ্ৰুপত জইন হ'ব। গতিকে বাকীবোৰ তথ্য সেই গ্ৰুপটোতে জনোৱা হ'ব। গতিকে সকলোৱে এই অনলাইন কুইজ প্ৰতিযোগিতাখন অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আৰু কোনোবাই যদি আমাৰ ই-বুক দুখন ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।